নমস্কাৰ দৰ্শক মণ্ডলী, আমি ওৰাং টাউন কালী মন্দিৰ নিৰ্মাণ সমিতিয়ে আপোনালোকক এই ভিডিঅ'টোৰ মাধ্যমেৰে এটা কথাই অৱগত কৰিব খুজিছোঁ যে আমি ওৰাং টাউন কালী মন্দিৰ নিৰ্মাণৰ সাহায্যাৰ্থে এখন উপহাৰ কুপন খেল অনুষ্ঠিত কৰিছিলোঁ আৰু এই উপহাৰ কুপন খেলখন অনুষ্ঠিত হ'ব অহা 15 ছেপ্টেম্বৰ অৰ্থাৎ অহা ৰবিবাৰে। গতিকে আপোনালোকে যিটো অসমৰ লটাৰী খেলৰ বাতাবৰণ দেখিছে সেই বাতাবৰণতকৈ সম্পূৰ্ণ পৃথক হ'ব আমাৰ এই উপহাৰ খেলখন। ইতিমধ্যে আমি 15 তাৰিখে খেলখন অনুষ্ঠিত কৰাৰ বাবে সম্পূৰ্ণ প্ৰক্ৰিয়া সাজু কৰি ৰাখিছোঁ। প্ৰাইজসমূহো আমি আনিছোঁ বৰ্তমানলৈকে। গতিকে ইয়াত আমাৰ শ্ৰদ্ধাৰ যিসকল লোকে আমাৰ উপহাৰ কুপন খেলৰ টিকট ক্ৰয় কৰিছে তেওঁলোকক আমি এটা নিৰ্ভয়ে কথা ক'ব বিচাৰিছোঁ যে অহা 15 ছেপ্টেম্বৰ নিৰ্দিষ্ট তাৰিখত আৰু বিয়লিৰ ভাগত যিটো আমি নিৰ্দিষ্ট সময় বান্ধি দিছোঁ সেই নিৰ্দিষ্ট সময়ৰ ভিতৰতে আমি খেলখন সুন্দৰভাৱে পৰিচালনা কৰিবলৈ সক্ষম হ'ম আৰু মুঠ 105টা উপহাৰ কুপনৰ পুৰস্কাৰ থাকিব। এই খেলখনত কুপনত 60টা পুৰস্কাৰ থাকিব আৰু ইয়াৰ উপৰিও যিসমূহ বহি অৰ্থাৎ বুক নম্বৰত আমি 30টাকৈ উপহাৰ ৰাখিছোঁ। তেওঁলোকে 30টা পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হ'ব বুকৰ যিটো খেল অনুষ্ঠিত হ'ব। আৰু ইয়াৰ উপৰিও এজেণ্টসকলৰ বাবেও আমি এজেণ্ট প্ৰাইজ ৰাখিছোঁ আৰু এজেণ্টৰ বাবে আমি 15টাকৈ প্ৰাইজ ৰাখিছোঁ। এনেধৰণে সৰু বৰ প্ৰাইজ মিলি প্ৰায় 105টা উপহাৰ কুপনৰ পুৰস্কাৰ উপলব্ধ হ'ব আমাৰ এই খেলখনত। আৰু সমিতিয়ে আমি নিৰ্ধাৰণ কৰি দিয়া নিৰ্দিষ্ট তাৰিখ আৰু সময়ত এই খেলখন অনুষ্ঠিত হ'ব। ইতিমধ্যে প্ৰশাসনৰ ফালৰ পৰা আমি সম্পূৰ্ণ বৈধ অনুমতি আমি লাভ কৰিবলৈ সক্ষম হৈছোঁ। ইয়াত বেমেজালি হোৱাৰ কোনো ধৰণৰ অৱকাশ একেবাৰেই নাই। আপোনালোকে কোনো ধৰণৰ সন্দেহ বা ভয় মনোভাৱ মনত ৰাখিব নালাগে। আপোনালোকে সুন্দৰভাৱে আমাৰ এই উপহাৰ কুপনৰ খেল কুপন ক্ৰয় কৰিব পাৰে, অৰ্থাৎ 100 টকাৰ বিনিময়ত আপোনাৰ ভাগ্য আপুনি উদয় কৰিব পাৰিব। আমাৰ প্ৰাইচ আছে 4খনকৈ আল্ট্ৰা বাছ, এখন মহিন্দ্ৰা থাৰ, এখন মহিন্দ্ৰা বলেৰো আৰু এখন মহিন্দ্ৰা স্কৰপিঅ, মাৰুতি ছুইফ্ট, মাৰুতি K10, মাৰুতি এল্টো, এখন ট্ৰেক্টৰ, 30খনতকৈ অধিক বাইক এই খেলখনত উপহাৰ হিচাপে ৰখা হৈছে। এনেধৰণে মিলি প্ৰায় 105টা উপহাৰ কুপনৰ খেল সৰ্বমুঠ ইয়াত ৰখা হৈছে। নিৰ্ভয়ে আপোনালোকে 100 টকাত এই টিকেট ক্ৰয় কৰিব পাৰিব। ইতিমধ্যে আমি সমিতিৰ যিটো মূল কাৰ্যালয় আছে ওৰাং টাউনত থকা লক্ষী মন্দিৰ প্ৰাংগণৰ এই মুখ্য কাৰ্যালয়ৰ পৰা আপোনালোকক আমি আহ্বান জনাব বিচাৰিছোঁ। আৰু যদি আপোনালোকৰ মনত সন্দেহ আছে তেন্তে টিকটত আমি যিসমূহ নাম্বাৰ দিছোঁ তাত আপোনালোকে ফোন কৰিব পাৰে, আমাৰ সমিতিৰ লগত যোগাযোগ কৰিব পাৰে আৰু নতুবা আপোনালোকে 15 নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষতে থকা ওৰাং লক্ষী মন্দিৰৰ যিটো আমাৰ সমিতিৰ মুখ্য কাৰ্যালয় ইয়াৰ লগতো যোগাযোগ কৰিব পাৰে। অৰ্থাৎ আপোনালোকক পুনৰবাৰ জনাব বিচাৰিছে এই খেলখন অৰ্থাৎ আমাৰ ওৰাঙৰ যিখন ওৰাং টাউন কালী মন্দিৰ নিৰ্মাণৰ সাহায্যে অনুষ্ঠিত হোৱা খেলখন 15 ছেপ্টেম্বৰত আমি তাৰিখ নিৰ্ধাৰণ কৰিছোঁ। সুন্দৰভাৱে অনুষ্ঠিত হ'ব নিৰ্দিষ্ট সময় নিৰ্দিষ্ট তাৰিখত। গতিকে দৰ্শকসকল আপোনালোকে চিন্তাৰ কোনো কাৰণ নাই। নিৰ্ভয়ে আপোনালোকে 100 টকাৰ বিনিময়ত আমাৰ টিকট ক্ৰয় কৰি আপোনাৰ ভাগ্য উদয় কৰিব পাৰিব। ধন্যবাদ।